দুখীয়া পৰিয়ালৰ এজন ল'ৰাৰ লগত একেখন গাঁৱৰ এজনী দুখীয়া ছোৱালীৰ বিয়া হ'ল। ল'ৰাজনৰ বয়স 21 বছৰমান হ'ব আৰু ছোৱালীজনীৰ 16 বছৰমান হ'ব। বিয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীক সুধিলে, তোমাৰ কিবা ইচ্ছা আছে নেকি? ছোৱালীজনীয়ে ক'লে, মোৰ ইঞ্জিনিয়াৰ হোৱাৰ আশা আছিল। ইয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীক চহৰখনৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিলে লিখা-পঢ়া কৰিবলৈ। ল'ৰাজনে প্ৰতিদিনে পুৱা 4 বজাৰ পৰা ৰাতি 9 বজালৈ পৰিশ্ৰম কৰে ছোৱালীজনীৰ আৰু পৰিয়ালৰ খৰচ উলিয়াবলৈ। বিয়া পতা বহুদিন হ'ল যদিও কিন্তু তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্ক হোৱা নাছিল। ছোৱালীজনীৰ বন্ধু-বান্ধৱীসকলে কেতিয়াবা যদি প্ৰশ্ন কৰে ল'ৰাজন কোন, তেতিয়া ছোৱালীজনীয়ে উত্তৰ দিয়ে দাদা বুলি। ল'ৰাজনে কেতিয়াবা ৰিক্সা চলায়, কেতিয়াবা দিন হাজিৰা কৰে, কেতিয়াবা আকৌ ইটা ভাটাত কালিৰ কাম কৰে। মানে যেতিয়া যি কাম পায় তাকেই কৰে। এইদৰে ছোৱালীজনীৰ কাৰণে নিজৰ কথা ভাবিবলৈ যেন আহৰিয়ে নাই তাৰ। ছোৱালীজনী ইঞ্জিনিয়াৰ বনাব লাগে। হঠাৎ পৰীক্ষা আহিল। ছোৱালীজনী আৰু ল'ৰাটোৰ চকুত টোপনি নাই। ল'ৰাজনে 20 ঘণ্টা কাম কৰে, বাকী 4 ঘণ্টা সংসাৰৰ সকলো কাম, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱালৈকে সকলো কৰে। এইদৰে ছোৱালীজনীৰ পৰীক্ষা শেষ হ'ল। ইয়াৰ পিছত ল'ৰাজনৰ কাম অলপ কমিল। পৰীক্ষাৰ ফলাফল ওলাল আৰু তাই উত্তীৰ্ণ হ'ল। ভাল ঠাইত চাকৰি পালে, বহু টকা পইচাৰ গৰাকী হ'ল। ডাঙৰ অট্টালিকা, গাড়ী আৰু বহুতো বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। কিন্তু কোনেও নাজানে তাইৰ বিয়া হ'ল নে নাই বা তাইৰ স্বামী কোন। ছোৱালীজনীয়ে ডাঙৰ বাংলো বনালে আৰু ডাঙৰ পাৰ্টি দিলে। কিন্তু কোনেও নাজানে কিহৰ কাৰণে এই পাৰ্টিৰ আয়োজন। সকলোৱে মিলি ছোৱালীজনীক সুধিলে, কিহৰনো এই পাৰ্টি? ছোৱালীজনীয়ে ক'লে, ৰাতি 12 বজাত কম কিহৰ পাৰ্টি। ল'ৰাজনে সেই লুংগী, গামোচা আৰু ফটা চোলাখন পিন্ধি ঘৰৰ চুকত বহি আছিল। ৰাতি 12 বাজি গ'ল আৰু লগে লগে ছোৱালীজনীয়ে ল'ৰাজনক হাতত ধৰি কেক ৰখা ঠাইত লৈ আহিল। তাক নি ক'লে, সন্মানীয় পুৰুষ আৰু মহিলাসকল, এইজনক কোনোবাই চিনি পাইছেনে? যিয়ে নিজৰ মাথাৰ ঘাম মাটিত পেলাই নিজে নাখাই মোক লিখা-পঢ়া কৰালে। এইজন আন কোনো নহয়, মোৰ প্ৰাণপ্ৰিয় স্বামী, যাৰ লগত বিয়া হোৱা মোৰ বহুত দিন হ'ল, কিন্তু আজিলৈকে আমাৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই। তেওঁক এই কাপোৰ পিন্ধাই ৰখাৰ কাৰণ হ'ল যাতে আপোনালোকে তেওঁক চিনিব পাৰে। এই বাৰী, গাড়ী, টকা পইচা তেওঁৰ গাৰ এক টোপাল ঘামৰ দাম নহ'ব। মই তেওঁৰ পত্নী। মোৰ যি আছে তাৰ 100 গুণ দিলেও মোৰ স্বামীক মই এৰি যাব নোৱাৰোঁ আৰু নাযাওঁ। যদি কাহিনীটো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।